Hello viewers, welcome to my channel Infozone. আজি আমি লৈ আহিছো এটা COVID-19 ভ্যাকচিন ৰিলেটেড ভিডিও। এই ভিডিওটো চালে আপোনালোকে গম পাব যে COVID-19 ভ্যাকচিন স্লটসমূহ কেনেদৰে সহজতে বুক কৰিব পাৰিম। সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীৰ উপৰৰ পাছতে ভাৰত চৰকাৰে জনসাধাৰণৰ বাবে ফ্ৰী ভ্যাকচিনেশন কেম্পেইন ষ্টাৰ্ট দিছে। কিন্তু এই কৰোনা কালত আটাইতকৈ লাখটকীয়া কোৱেশ্চনটো হৈছে যে আপুনি ভ্যাকচিন স্লটসমূহ কেনেদৰে সহজতে বুক কৰিব পাৰিব। কাৰণ কোনো এজন ব্যক্তিয়ে যেতিয়া ভ্যাকচিন স্লটটো বুক কৰিবলৈ যে ৱেবছাইটটো ভিজিট কৰে তেতিয়া ভ্যাকচিন স্লটসমূহ অলৰেডি বুক দেখায়। গতিকে আপুনি যদি ভ্যাকচিন স্লটটো বুক কৰোঁতে যদি 1 মিনিট সময় লগায় তেতিয়া হ'লেও আপোনাৰ বাবে সেই 1 মিনিট সময়টো বহুত বেছি সময় হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মই এটা উপায় লৈ আহিছোঁ। উপায়টো হৈছে ভ্যাকচিন স্লটসমূহ যেতিয়া ৱেবছাইটত আপলোড কৰে তেতিয়া যদি আপোনালোকৰ ফোনত নটিফিকেশ্যন আহি যায় যে ভ্যাকচিন স্লটসমূহ মুকলি কৰা হৈছে আপোনালোকৰ বাবে, আপোনালোকে গৈ তাত ইমিডিয়েট বুক কৰি লওক। ভিডিওটো শেষলৈকে চালে আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব। আহক ভিডিওটো আৰম্ভ কৰোঁ। ভ্যাকচিন স্লট বুক কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গুচি যাব। ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব coin.gov.in। ৱেবছাইটটোত আপোনালোকে দেখিব ইয়াত ৰেজিষ্টাৰ এণ্ড চাইন ইন ইয়ৰ চেল্ফ আছে। আপোনালোকে coin.gov.in ৰ বাহিৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যি দুটা এপ দিয়া হৈছে, উমং এপ আৰু আৰোগ্য সেতু এপ, এই দুটা এপৰ থ্ৰুদি আপোনালোকে যাব পাৰে। কিন্তু সেই দুটা এপৰ থ্ৰুদি গৈও আপোনালোকে coin.gov.in এই ৱেবছাইটটোলৈকে অট'মেটিকেলি ৰিডাইৰেক্ট হৈ গুচি আহিব। এই গতিকে মই coin.gov.in ৱেবছাইটটোলৈকে আহিছোঁ। ইয়াতে আপোনালোকে ৰেজিষ্টাৰ এণ্ড চাইন ইন ইয়ৰ চেল্ফ বাটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত মোবাইল নাম্বাৰ দিব। মই মোবাইল নাম্বাৰটো এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ পিছতে গেট OTP ক্লিক কৰিব। OTP ক্লিক কৰিব। আৰু ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিব। আপোনালোকে প্ৰথমবাৰ ৰেজিষ্টাৰ কৰাৰ পিছতে এনেদৰে আপোনালোকৰ তাত শ্ব' কৰিব। আৰু তাৰপিছতে আৰু যদি আপোনালোকৰ মেম্বাৰ এড কৰিব হয় তেতিয়াহ'লে প্লাছ এড মেম্বাৰত আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকে ফটো ID প্ৰুফ, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড যিকোনো এখন দিব। দিয়াৰ পিছতে আধাৰ নাম্বাৰটো দিব, নেম এজ ইন আধাৰ কাৰ্ড আপোনালোকৰ নেমটো দিব, জেণ্ডাৰ চিলেক্ট কৰিব আৰু ইয়েৰ অফ বাৰ্থ আপোনালোকৰ জন্মৰ বছৰটো ইয়াতে আপুনি এণ্টাৰ কৰি এড বাটনটো ক্লিক কৰিব। এড বাটনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ নামত এনেদৰে এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোকে তলত চিডিউল বাটনটোত ক্লিক কৰিলে আপোনালোকে ভেকচিনৰ বাবে এপইণ্টমেণ্ট ল'ব পাৰিব। ইয়াতে চাৰ্চ বাই পিন অৰ চাৰ্চ বাই ডিষ্ট্ৰিক্ট আছে। ইয়াতে আপোনালোকে যদি চাৰ্চ বাই পিন মাৰে আপোনালোকৰ পিন নাম্বাৰটো ইয়াতে মাৰি পেলাই চাৰ্চ কৰিলে আপোনালোকৰ স্লটখিনি বুক কৰিবৰ বাবে আপুনি যাব পাৰিব। আৰু লগতে চাৰ্চ বাই ডিষ্ট্ৰিক্টত আপোনালোকে প্ৰথমতে ষ্টেট চিলেক্ট কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছতে আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰিব পাৰিব। ইয়াতে যিকেইটা ফিল্টাৰ দিয়া আছে এজ 18+, এজ 45+, কোভিচিল্ড, সেইকেইটা আপোনালোকে বাটনকেইটা ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে চাৰ্চত ক্লিক কৰিব। এতিয়া আপোনালোকক ইয়াতে এভেইলেবিলিটিটো আপোনালোকে দেখা পাব। আৰু এভেইলেবিলিটিটো দেখাৰ পিছতে আপোনালোকে ইয়াতে গম পাব যেতিয়া এভেইলেবল থাকে তেতিয়া ইয়াত য়েল্ল' কালাৰ আৰু গ্ৰীণ কালাৰ দেখা থাকে। তেতিয়া আপোনালোকে গম পাব যে এভেইলেবল আছে, ত' আপোনালোকে তাত গৈ পেলাই বুক কৰিব পাৰিব। আৰু যদি ৰেট দিয়া থাকে বা বুক দেখুওৱা থাকে এনেদৰে তেতিয়াহ'লে আপোনালোকে গম পাব যে স্লটসমূহ অলৰেডি বুক হৈ গৈছে। আজি আমাৰ এই ভিডিঅ'টো বনোৱাৰ মূল লক্ষ্যটো আছিল যে আপোনালোকে কেনেকৈ অনলাইন মাধ্যমেৰে নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ স্লটসমূহ মুকলি কৰি দিছে বুলি আপোনালোকে গম পাব। তাৰ বাবে আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে এটা এপ ডাউনলোড দিব লাগিব, টেলিগ্ৰাম এপ। টেলিগ্ৰাম এপটো আপোনালোকে ডাউনলোড দিব। মোৰ যিহেতু আগতে ডাউনলোড দি আছে সেই গতিকে মই অ'পেন কৰিম। অ'পেন কৰাৰ পিছতে আপোনালোকে এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে ক্লিক কৰিব under45.in। এই ৱেবছাইটটোত ভিজিট কৰাৰ পিছতে আপোনালোকক টেলিগ্ৰাম এলাৰ্টছৰ এটা পেজ দেখুৱাই দিব। ইয়াতে আপোনালোকৰ ষ্টেট আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ষ্টেট চিলেক্ট কৰিব আৰু তাৰপিছত ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। তাৰপিছতে ইয়াতে যিটো under 45 আপোনালোকৰ ডিষ্ট্ৰিক্টখন শ্ব' কৰিছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে টেলিগ্ৰামৰ যিটো তেওঁলোকৰ গ্ৰুপ আছে সেই গ্ৰুপটোলৈ আপুনি ইয়াতে ৰিডাইৰেক্ট হৈ যাব। ইয়াতে আপুনি সকলো ধৰণৰ নটিফিকেশ্যন পাই থাকিব ভ্যাকচিন স্লটসমূহ যেতিয়া মুকলি কৰি দিয়ে।
যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।